প্ৰিয় ভিউৱাৰ্ছ, ৱাজ মাহফিলত বাহুল্য খৰচ, অপ্ৰয়োজনীয় তোৰণ ও আলোকসজ্জা বন্ধ কৰাৰ সময় আহি পৰিছে। অপ্ৰয়োজনীয় তোৰণ ও আলোকসজ্জা ৱাজ মাহফিলৰ ধৰ্মীয় ভাৱ গাম্ভীৰ্যতাক ক্ষুণ্ণ কৰি আছে। বৰ্তমান সময়ৰ ৱাজ মাহফিলৰ বহুত সমস্যা আছে। ইয়াৰে এটা ডাঙৰ সমস্যা হ'ল শব্দ যন্ত্ৰৰ মাধ্যমত মাহফিলৰ বক্তৃতাৰ আৱাজ অনেক দূৰ পৰ্যন্ত পৌঁছাই দিয়াৰ চেষ্টা কৰা। পেণ্ডেলৰ পৰা বহু দূৰত অনেক ওখকৈ মাইক স্থাপন কৰা হয়, ফলত অনেক মানুহৰ কষ্ট হয়। মাইকৰ উচ্চ আৱাজত বৃদ্ধ, শিশু আৰু ৰোগীসকলে আটাইতকৈ বেছি কষ্ট পাই থাকে। শিক্ষাৰ্থীসকলৰ লিখা পঢ়া বিঘ্নিত হয়। মাহফিলৰ আয়োজকবৃন্দ এই বিষয়টো ভাবি দেখিব নেকি? ৱাজ মাহফিল ব্যৱস্থাপনা কমিটিৰ বহুতৰ ইচ্ছা থাকে খুব ভাল ও নিশা। তেওঁলোকে বিচাৰে বিভিন্ন সমস্যাত পৰি যিসকলে মাহফিলত উপস্থিত হ'ব পৰা নাই, তেওঁলোকে যেন ৱাজ শুনাৰ পৰা বঞ্চিত নহয়। এইটো অৱশ্যেই ভাল এটা পৰিকল্পনা, কিন্তু কোনো ভাল কামত যেতিয়া ক্ষতিৰ দিশটো নিশ্চিত থাকে, তেতিয়া ক্ষতিৰ দিশকে প্ৰাধান্য দি তাৰ পৰা বিৰত থকাটোৱেই বুদ্ধিমানৰ কাম। অনেকেই আকৌ ৱাজৰ আৱাজক আজানৰ সৈতে তুলনা কৰে। তেওঁলোকে কয়, উচ্চ আৱাজত আজান দিওঁতে সমস্যা নহ'লে মাহফিল কৰোঁতে কিয় সমস্যা হ'ব? আজানৰ সৈতে মাহফিলৰ তুলনা নচলে, কিয়নো আজান এটি ঘোষণা, সেইটো দিয়া হয় অনুপস্থিতসকলৰ ভাৱে। গতিকে সেইটো উচ্চ আৱাজত দিব লাগে, অনুপস্থিতসকলৰ ওচৰত আজানৰ আৱাজ পৌঁছাই দিব লাগে। কিন্তু মাহফিলত ৱাজ কৰা হয় উপস্থিতসকলৰ ভাৱে। ইয়াৰ উপৰি আজান হয় সামান্য সময়। মাইকত আজান আৰম্ভ হ'লে 3 পৰা 5 মিনিটৰ ভিতৰত শেষ হৈ যায়। কিন্তু মাহফিলৰ উচ্চ আৱাজ ক্ৰমান্বয়ে চলি থাকে, একেলগে 7 পৰা 8 ঘণ্টা, ক'ৰবাত আকৌ দিনজোৰা কাৰ্যসূচীৰে চলি থাকে। ইমান দীৰ্ঘ সময় শব্দযন্ত্ৰৰ আৱাজৰ উচ্চ মাত্ৰা এলেকাৰ মানুহৰ বাবে অত্যন্ত পীড়াদায়ক। অনেকে আকৌ কৈ থাকে, যদি গানৰ কনচাৰ্ট এইদৰে হ'ব পাৰে, তেন্তে ৱাজৰ মাহফিল কিয় এইদৰে হ'ব নোৱাৰে? দেখক, গানৰ কনচাৰ্টৰ সৈতে ৱাজ মাহফিলৰ তুলনা নচলে। কিয়নো এজন ব্যক্তিয়ে যদি বাওঁ হাতেৰে মদ পান কৰে, সেই ক্ষেত্ৰত তাক এই কথা কোৱা খুবেই হাস্যকৰ। ভাই, বাওঁ হাতেৰে মদ পান নকৰিব, কিয়নো হাদিছত আহিছে শয়তানে বাওঁ হাতেৰে পান আহাৰ কৰে। বৰঞ্চ তাক বুজাব লাগিব, ভাই মদ বেয়া বস্তু, মদ পান কৰা অবৈধ, তুমি মদ পান কৰা এৰি দিয়া। পক্ষান্তৰত কোনোবাই যদি গাখীৰ, চৰবত বাওঁ হাতেৰে পান কৰে, তেতিয়া তেওঁক বুজাব লাগিব যে ভাই বাওঁ হাতেৰে পান নকৰি সোঁ হাতেৰে পান কৰা, তেন্তে আপুনি সহাবো পাব। অনুৰূপভাৱে যিয়ে কনচাৰ্ট কৰিছে তাৰ উচ্চ আৱাজ আৰু নিম্ন আৱাজ আকৌ কি হ'ব? প্ৰতিযোগিতামূলকভাৱে মাহফিলৰ লৌকিক প্ৰদৰ্শনী কাম্য নহয়। আৰু আপুনিতো গানৰ আয়োজন কৰা নাই, আপুনি ৱাজৰ আয়োজন কৰিছে, আপুনি সহাবৰ বাবে এই আয়োজন কৰিছে। আপুনি কিয় মানুহক কষ্ট দিব? আপোনাৰ উদ্দেশ্যটো মহৎ। গতিকে ৱাজৰ পেণ্ডেলৰ বাহিৰত বহু দূৰ পৰ্যন্ত মাইক স্থাপন পৰিহাৰ কৰা উচিত আৰু সময়ৰ আহ্বান। মাহফিলৰ আৱাজ পেণ্ডেলৰ মাজত সীমিত ৰখা খুবেই বেছি বাঞ্ছনীয়। বহুতে আকৌ কয় উচ্চ আৱাজ ঘৰৰ মহিলাসকলৰ ভাৱে। আৰে ভাই, কিমানজনে ঘৰৰ পৰা ৱাজ শুনে? কিমানজনে বুজি পাব? আলহীৰে ভৰপূৰ ঘৰখনত কিমান শতাংশ মহিলাই অতি ধুনীয়াকৈ ৱাজ শুনিব পাৰিব? পাৰে যদি মহিলাৰ বাবে দিনৰ সময়ত 2-3 ঘণ্টা নিৰ্দিষ্ট সময় পেণ্ডেলত ব্যৱস্থা কৰি ৱাজ শুনাৰ ব্যৱস্থা কৰক। এইটোত নিশ্চয়কৈ আমি ভাল ফলাফল পাব পাৰিম। আকৌ বহুত আয়োজক কমিটিক দেখা যায় মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক চিন্তাত ৰাখি তাৰিখ নিৰ্ধাৰণ কৰে মাহফিলৰ অথবা জলচাবিলাকৰ। খুব ভাল কথা, কিন্তু এলেকাত কেৱল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীটো নাথাকে। প্ৰত্যেকটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে, ডিগ্ৰী, গ্ৰেজুৱেশ্যন, মাষ্টাৰ্ছ ইত্যাদি বিভিন্ন ৰিচাৰ্চ কৰা গৱেষণামূলক ছাত্ৰ ছাত্ৰীও সেই এলেকাতটো থাকিব। গতিকে মাইকৰ আৱাজ পেণ্ডেলৰ ভিতৰতে সীমাবদ্ধ ৰখাটো খুবেই বেছি দৰকাৰ হৈ পৰিছে। এনেই আমি শব্দ প্ৰদূষণ কিয় কৰি আছোঁ? প্ৰতিযোগিতামূলকভাৱে মাহফিলৰ লৌকিক প্ৰদৰ্শনী, মাহফিলৰ নামত উচ্চ মাত্ৰাৰ শব্দ যন্ত্ৰণা যিদৰে দিন দিন বৃদ্ধি পাই আছে, তাত আমি যদি এতিয়াও আত্মনিয়ন্ত্ৰিত নহওঁ, তেনেহ'লে পীড়িত মানুহসকল এটা সময়ত হয়তো ধৈৰ্যহাৰা হৈ পৰিব। তেতিয়া আৰু কিবা কোৱাৰ নাথাকিব। উপৰন্তু নিজস্ব গৃহত, বজাৰঘাটত, দোকানপাটত বহু মানুহ নিজ নিজ পাৰ্থিৱ কামত ব্যস্ত থাকে। কোৰআন হাদিছৰ আলোচনাৰ আৱাজ তেওঁলোকৰ কাণত পৌঁছাৰ পিছতো তেওঁলোকে যেতিয়া দুনিয়াৰ কাম এৰি নিদিয়াকৈ কোৰআন হাদিছৰ আৱাজৰ প্ৰতি মনোযোগী নহয়, তেতিয়া তেওঁলোকতো গাফিলতিৰ দুখত দুখী হৈ আছে। এইদৰে গণহাৰে
মানুহক জোৰ কৰি গাফিলতিৰ শিকাৰ কৰাটো দিনী বিবেচনাত মাহফিল আয়োজকসকলৰ বাবে কিমানখিনি সমীচীন হৈছে সেইখিনি ভাবিবৰ বিষয়। এই ক্ষেত্ৰত তবলিগ জামাতৰ ইজতেমাবিলাক আমাৰ সন্মুখত আলোক উজ্জ্বল অনুকৰণীয় দৃষ্টান্ত স্থাপন কৰিছে। এটা ইজতেমাত লাখ লাখ মানুহ সমবেত হয়, কিন্তু বয়ানৰ আৱাজ পেণ্ডেলৰ পৰা 100 গজ দূৰত শুনা নাযায়। মাইক এনেদৰে স্থাপন কৰা হয় যে মাইকৰ আৱাজ পেণ্ডেলৰ ভিতৰতে সীমিত থাকে। মাহফিলৰ ব্যৱস্থাপনা কমিটিৰ আৰু এটি মাৰাত্মক সমস্যা হ'ল তেওঁলোকে মানুহৰ উপস্থিতিকে মাহফিলৰ সাফল্যৰ সূচক বুলি জ্ঞান কৰে, অথচ উপস্থিতিৰ সংখ্যা মাহফিলৰ সফলতাৰ সূচক নহয়, বৰঞ্চ পৰিৱৰ্তিত ও সংশোধিত মানুহৰ সংখ্যা মাহফিলৰ সাফল্যৰ সূচক। মাহফিল শেষ হোৱাৰ পিছত কিমানজন মানুহ উপস্থিত হৈছিল সেইটো নাচাই দেখক কিমানজন মানুহ বদলি হৈছে, সলনি হৈছে, সংশোধন হৈছে। ব্যক্তি ও সমাজ পৰিৱৰ্তনৰ লক্ষ্য স্থিৰ কৰি মাহফিল সজাওক। কোন বক্তাক দাৱত কৰিলে মানুহ বেছি উপস্থিত হ'ব সেই চিন্তা নকৰি এইদৰে চিন্তা কৰক, কোন বক্তাৰ দ্বাৰা ৱাজ কৰালে মানুহ পৰিৱৰ্তন হ'ব, সংশোধিত হ'ব। এইদৰে ব্যক্তি ও সমাজ সংশোধনৰ সুচিন্তিত পৰিকল্পনা ও লক্ষ্য লৈ নিয়ম নীতিৰ প্ৰতি লক্ষ্য ৰাখি মাহফিলবিলাক আয়োজিত হ'লে আমাৰ মাহফিলবিলাকৰ পৰা ইছলাম ও উম্মা আৰু অনেক বেছি উপকৃত হ'ব ইনশাআল্লাহ। প্ৰিয় দৰ্শক, আমি প্ৰতিটো দিন শুনি থাকোঁ বিভিন্ন ঠাইত এনাউন্সমেণ্ট চলি আছে যে এই অমুক ঠাইত ৱাজ অনুষ্ঠিত হ'ব, কাইলৈ পৰহি বিভিন্ন তাৰিখবিলাক। ইয়াৰ পিছত প্ৰত্যেকটো এলেকাত মছজিদবিলাকত মাদ্ৰাছাবিলাকত এখনৰ পিছত এখন জলসা অনুষ্ঠিত হৈ আছে, এখন বাৰ্ষিক মাহফিল অনুষ্ঠিত হৈ আছে দিনৰ নেক উদ্দেশ্যত, কিন্তু শব্দ যন্ত্ৰণা এটা পীড়াদায়ক। ইয়াৰ উপৰি উদ্দেশ্যবিলাক বিভিন্ন ধৰণে চান্দা সংগ্ৰহ ইত্যাদি বিভিন্ন প্ৰকাৰে বেয়া এটা দিশ আমি লক্ষ্য কৰি আছোঁ। গতিকে আজিৰ এই ভিডিঅ' আমি ৱাজ মাহফিলৰ বিভিন্ন 2-4টা সমস্যা লৈ কিছুমান কথা আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছোঁ। ভিডিঅ'টো আপোনালোকে সকলোৰে লগত শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকটো প্ৰান্তত এই ভিডিঅ' গৈ পৌঁছিব পাৰে আৰু আয়োজক কমিটিসকলে নেক উদ্দেশ্য লৈ এই ৱাজ মাহফিল আয়োজন কৰিব পাৰে আৰু আমাৰ সমাজক এটা নিৰ্দিষ্ট দিশে লৈ যাব পাৰে, সংশোধনৰ উদ্দেশ্য এই ৱাজ মাহফিল আয়োজন কৰিব পাৰে। ফি আমানিল্লাহ।